সুন্দৰ চাহৰ আইটেমেৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু যাবলৈ ওলাইছোঁ আজি বকিয়াললৈ, যিহেতু মোৰ পেহীৰ ছোৱালী ভণ্টিক দিছে বকিয়াললৈ বিয়া। আৰু তাইৰে অকণমানিজনী জন্ম হ'ল, খবৰ লমকৈ ল'বই পৰা নাছিলোঁ। সেইবাবে ভাবিলোঁ আজি নতুন বছৰ বুলি ফুৰাও হ'ব আৰু অকণমানিজনী চোৱাও হ'ব। ওলাইছোঁ আৰু এদিনো যোৱাও নাই, সেইবাবে জেগাবোৰ চাবলৈও মন যায় নহয় জানো। আৰু এইখন দেখিছেনে, নতুনকৈ দলং সাজিছে ধনশিৰি দলঙৰ ওপৰত। আৰু যেতিয়া এখন নদীৰ ওপৰত এখন দলং সজা যায়, সেই দলংখনে যিমান বেছি সুবিধা কৰে মানুহৰ আৰু সিমান বেছি সৌন্দৰ্যতাও কৰে জেগাডোখৰ নহয় জানো। ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন, বহুত বেছি ভাল লাগিছে গৈ। আৰু আজিলৈকে মই যোৱা নাই এইখন দলঙৰ ওপৰেদি, প্ৰথম আহিছোঁ যিহেতু, সেইটো কাৰণে আপোনালোককো দেখুৱাইছোঁ। দলংখনৰ বিষয়ে শুনি আছিলোঁ, কিন্তু মই নিজ চকুৰে দেখা নাছিলোঁ। আৰু গ'লোঁ বকিয়াললৈ বুলি নুমলীগড় ৰিফাইনেৰীৰ ফালে দিয়ে। আৰু ৰিফাইনেৰীখনো মই একেবাৰে কাষৰ পৰা দেখাই নাছিলোঁ সঁচা কথা ক'ব গ'লে। যদিও নুমলীগড় ৰিফাইনেৰী গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰে আৰু মইতো গোলাঘাট ডিষ্ট্ৰিক্টৰে, হ'লেও মানে ভালকৈ ওচৰৰ পৰা দেখা নাছিলোঁ। ইমান বেছি বৃহত্তৰ মানে জেগা নহয়, বহুত বেছি ভাল লাগে নহয় জানো। আৰু ইমান এটা ডাঙৰ কোম্পানী, জেগাডোখৰতো ডাঙৰ লাগিবই নহয় জানো। আৰু এয়া বজাৰত সোমালোঁ, তাৰ পৰা অলপমান ফল মূল মিঠাইকে আদি কৰি কেইবাটামান বস্তু লৈ ল'লোঁ। যিহেতু ফুৰিবলৈ যাবলৈ ওলালেতো বহুত বস্তুৱে ল'ব লগা হয়। আৰু অকণমানিজনীলৈও অকণমানি গিফ্ট এটা ল'লোঁ। আৰু এয়া বা, ভিনদেউ, মই আৰু আমাৰ গোটেই পৰিয়ালটো গৈ পাই গ'লোগৈ ভণ্টিহঁতৰ ঘৰটো ভণ্টিহঁতৰ বনাই আছে, মানে হোৱাগৈ নাই। আৰু ওচৰতে আছে এইটো ৱাটাৰ ছাপ্লাইটো, মানে সিহঁতৰ বাৰীতে। ইমান বেছি ভাল লাগিলে পৰিৱেশটো, ইমান বেছি ফুল ৰুই থোৱা আছে নহয় ইয়াত, মানে বাৰেৰহণীয়া ফুল। আৰু বেছিকৈ চবতকৈ ফুলৰ ৰাণী গোলাপটো জিলিকি থাকিবই, যদি বহুতখিনি ফুলৰ মাজত গোলাপ পাহ থাকিব। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়া তেজী গোলাপ পাহ, সঁচাকৈ মন ভৰি গ'লগৈ দেখিয়ে। গৈ পাই মানে সেই পাহলৈহে চকু গৈছে। তাৰপিছতে চাহ দিলে, এয়া আমাৰ জোঁৱাই আৰু এই ভণ্টি কণমানিজনী আছে কোচত। আৰু বোলো চাহ খাই লওঁ সকলোৱে, তাৰ মাজতে কথাও পাতি আছোঁ। অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, যিহেতু ভিডিঅ' কৰাসকলে গম পায় কিমান বেছি দিগদাৰ হয় কথা পাতি থাকিলে ভিডিঅ' কৰিবলৈ। আৰু এয়া ভিনদেউ, যিহেতু বিহুৰ বতৰ, কপৌ ফুলাৰ বতৰ, আৰু তাতে পিঠাটো থাকিবই চাহৰ লগত। আৰু এয়া মই এইটো পিঠা যে খাই কিছুমানে বেয়া পাওঁ বুলি কয়, মই যে বহুত বেছি ভাল পাওঁ। যদি একাপ গাখীৰ চাহৰ সৈতে এইটো পিঠা হয়, মোৰ বেলেগ আৰু নাস্তা একোৱেই নালাগে, ভাল লাগে। চৌদিশ চালোঁ, পৰিৱেশটো বহুত ঠাণ্ডা, ভাল লাগিলে। আৰু আপোনালোক বকিয়ালৰ, মোৰ এজন ফ্ৰেণ্ড আছে বকিয়ালৰ, লগ পাম বুলি ভাবিছিলোঁ, কিন্তু কণ্টেক্ট কৰিবলৈ যেন উপায় নাই, সেইটো কাৰণে লগো কৰিব নোৱাৰিলোঁ। আৰু গোন্ধটোও ধুনীয়া দেই গোলাপ ফুলপাহৰ। আৰু তুমি যদি পাৰা কমেণ্ট কৰিবা দেই, মই তোমাক আকৌ লগ পাওঁ এদিন, মোৰ বহুত বিগ ফেন হয়। এইটো চাগে ভিডিঅ' পালে তুমি আকৌ কমেণ্ট কৰিবাই। মই গৈছিলোঁ কাৰ ঘৰত, তুমি চিনি পাইছা চাগে, এইজন আমাৰ ভনী জোঁৱাই হয়, নামটো মৌচুম। আৰু এয়া ভণ্টি, লগতে ফটো একপি তুলি ল'লোঁ।